বাইক লৈ এতিয়া চাইকেল লৈ আমি দুটা যাম দেৱাশিষ আৰু মই ইণ্ডিয়া গেটত গৈ যাম চাইকেল লৈ এতিয়া ৰুম অন কৰিছোঁ গেট বন্ধ কৰা দেৱাশিষ আৰু এতিয়া গৈ থাকোঁ আমি চাবি যায়গে এয়া গৈ আছোঁ চাইকেল লৈ দেৱাশিষ আগত গৈ আছে চাইকেল চলাই গৈ আছোঁ ইণ্ডিয়া গেট পামগৈ 20 মিনিটৰ ৰাস্তা দেৱাশিষ পাংগি মোৰ লগত আমাৰ কামাণ্ডো এক চাইডে লিখা আছে চোলাটো বেছি হ'লে কামাণ্ডো দেখাই দিয়ে য়েছ গৈ থাকোঁ লাহে লাহে অলপ দেৰি পামগৈ গাড়ী আছে ব'লক আজি আমি গৈ থাকোঁ ইণ্ডিয়া গেট চাই আহোঁ আৰু বাটত যদি বেলেগ কিবা দেখাই দিম ইণ্ডিয়া গেট আমি এই লাহে লাহে গৈ আছোঁ এতিয়া এখন যমুনা নৈৰ ওপৰত দলং পালোহি যমুনা নৈৰ ওপৰত দলং এইফালে উট দুটা গৈছে চাওক সেইফালে উট দুটা গৈছে দেখাই দিছোঁ এইয়া এইফালে ফল মূলৰ দোকান এইবিলাক কৰদৈ আপেল কমলা চব আছে আৰু তিনিটা আছে আৰু এখন যমুনা দলং এয়া এইখন যমুনা নৈ পানী এতিয়া নাই ইয়াত পানীটো বহুত ভাল নহয় ইয়াত লেতেৰা হয় নৈখন ইমান পৰিষ্কাৰ হৈ থকা নাই কিন্তু চৰকাৰে ভালকৈ পদক্ষেপ লৈছে আৰু মানে চাফা চিকুণ কৰিছে এতিয়া ভাল হৈছে আগতকৈ বহুত উন্নত হৈছে বেছি পৰিষ্কাৰ পৰিচ্ছন্নতাটো আগতকৈ ভাল হৈ আহিছে সেয়া যমুনা নৈ দেখাই দিছোঁ এতিয়া দলঙৰ ওপৰেদি গৈ আছোঁ দেৱাশিষ আগে মই পাছে ইণ্ডিয়া গেট চাই আহিমগৈ আজি চাইকেল লৈ আগতে এবাৰ গৈছিলোঁ দিল্লী অহাৰ পাছত কিন্তু এতিয়া আকৌ এবাৰ যাম চ' আপোনালোকক দেখাই আহিম আজি চাই আহোঁগৈ ব'লক গাড়ী মটৰ ভিৰ ইমান মাত অকল দিল্লীখনত কি ক'বা আৰু ৰাস্তাই গৈ আছোঁ এতিয়া চলাই দেৱাশিষ আগবাঢ়িলে মই গাড়ীৰ পৰা অলপ পিছ পৰি গ'লোঁ চ' আমি এতিয়া ৰাস্তাত যাওঁতে দিল্লী পুলিচ হেডকোৱাৰ্টাৰ যিটো আমাৰ অল্ড দিল্লী পুলিচ হেডকোৱাৰ্টাৰ সেইটো দেখিছোঁ চ' আপোনালোকক দেখাই দিছোঁ দিল্লী পুলিচ হেডকোৱাৰ্টাৰ এইটো এই ব্ৰিজখন পাৰ হৈ গৈ ৰাইট ছাইডত দিল্লী পুলিচ হেডকোৱাৰ্টাৰ সেয়া অভাৰব্ৰিজখন পালোঁ ওপৰেদি ট্ৰেইন গৈ আছে দেখাই দিছোঁ ওপৰেদি ট্ৰেইন তলেদি আকৌ গাড়ী গৈছে ইণ্ডিয়ান ৰেলৱেজ এখন হয়তো ডিব্ৰুগড়লৈ যোৱাখনে নেকি আমাৰ ডিব্ৰুগড়লৈ গৈ আছে চাগে গৈ আছে এখন দেখাত তেনেকুৱাই লাগিছে ৰাজধানী দিল্লীত কিমান ধুনীয়া এতিয়া গছ গছনিৰ মাজেৰে থকা ৰাস্তাটোৱেদি গৈ আছোঁ ধুনীয়া ৰাস্তাটোৱেদি গৈ আছোঁ গছ গছনি আছে যদিও দিল্লীত পলিউশ্যন বেছি হ'লেও গছ গছনি আছে নথকা নহয় তো য'ত গছ গছনি থাকে সেইডোখৰ ঠাইত থাকি ভাল লাগে যে আমাৰ অসমত যেনেকৈ গছ গছনি গোটেই চবফালে সেউজীয়া তাত থাকিয়ে ভাল লাগে এতিয়া দিল্লীৰ কথা বেলেগ অসমৰ কথাও বেলেগ চ' এতিয়া গৈ আছোঁ দেৱাশিষ আগবাঢ়িলে মোলৈ অলপ ৰৈ দিছে মই পিছ পৰি গ'লোঁ ভিডিঅ' বনাই আহোঁতে ৰ'বা গৈ আছোঁ চাইড ৰোড দেখিছে আপুনি ইণ্ডিয়া গেটৰ পেলাই চিধা ৰাস্তাত গৈ আছোঁ এতিয়া চিধা ৰাস্তাত গৈ থাকিব লাগিব আৰু অলপ দেৰি গৈ ইণ্ডিয়া গেট পামগৈ এয়া দূৰৰ পৰা দেখাইছোঁ ইণ্ডিয়া গেট পাইছোঁহি দূৰৰ পৰা দেখাই দিছোঁ চব খালি ভিতৰলৈ বেছি ভালকৈ সোমাবলৈ নাপাম চাগে এণ্ট্ৰি দিয়া নাই এতিয়া কৰোণা হৈ থকাৰ বাবে ৱাৰ মেমৰিয়েল ৰাষ্ট্ৰীয় সমৰ স্মাৰক এতিয়া এইটো হৈছে দিল্লী ইণ্ডিয়া গেট পালোহি ভালকৈ ইণ্ডিয়া গেট পাই গ'লোহি ইণ্ডিয়া গেট খালি ভিতৰলৈ সোমাবলৈ নিদিয়ে নহ'লে এইফালেদি সোমাব পাৰিলেহেঁতেন নেশ্যনেল ৱাৰ মেমৰিয়েল যিখন ইণ্ডিয়া গেট ৱাৰ মেমৰিয়েলৰ কাৰণে বনোৱা হৈছিল গৈ আছোঁ ইণ্ডিয়া গেটৰ চাৰিওফালেদি ফ্ৰণ্টৰ ফালে গৈ আছোঁ সেয়া দেখাই দিছোঁ আপোনালোকক এয়া ইণ্ডিয়া গেট আহি পাই গ'লোহি আপোনালোকক দেখাই দিছোঁ দূৰৰ পৰা ভিতৰলৈ এণ্ট্ৰি কৰিব নিদিয়ে ইয়াত বেৰিকেড লগাই থোৱা আছে তো এতিয়া কৰোণাৰ বাবে এণ্ট্ৰি কৰিব নিদিয়ে ভিতৰত ইয়াৰ পৰা দেখাই দিছোঁ ইণ্ডিয়া গেটখন দেখাই দিছোঁ আপোনালোকক এয়া ওপৰত লিখা আছে ইণ্ডিয়া গধূলি হ'লে লাইট আহি যাব তাত ভাৰতৰ জাতীয় পতাকাৰ ৰংকেইটা আহি যাব ওপৰত তো দেখিবলৈ ভাল লাগে গধূলি আৰু ইয়াত বহুত মানুহ আহিছে
বহুত মানুহে ইয়াৰ পৰা চাই আছে। ৰাস্তা ভিৰ, ৰাজপথত ভিৰ, এয়া ৰাজপথত ভিৰ হৈ আছে। বহুত মানুহে ইয়াৰ পৰা এইডোখৰত মুকলি টাইমত এইটো টাইমত ফুৰিব আহিছে, ইভিনিং টাইমত। তো মোৰ লগত দেৱাশিষ আহিলে। দেৱাশিষ দেৱাশিষক লগত লৈ আহিলোঁ। চাইকেল এখন তাৰ আৰু এখন নীলোৎপলৰ চাইকেল, মই লৈ আহিলোঁ তাৰ চাইকেলখন আজি। এতিয়া ফুৰিব আহি গ'লোঁ। ইণ্ডিয়া গেটত এতিয়া ফ্ৰেছ লাগিছে, ভাল লাগিছে, দেখাই দিছোঁ। ত' ইণ্ডিয়া গেট কেতিয়া বনোৱা হৈছিল? 1931 চনত ইণ্ডিয়া গেট বনোৱা হৈছিল। আৰু ইণ্ডিয়া গেট দেখাই দিলোঁ এতিয়া। আৰু ইয়াৰ চৌপাশটো দেখাই দিছোঁ। এই ইণ্ডিয়া গেটৰ ডিজাইনটো কৰিছিলে ছাৰ এডউইন লুটেইনে। তেওঁ এজন ইউৰোপৰ ৱাৰ মেমৰিয়েল ডিজাইনাৰ হয়। তো তেওঁ এইটো বনাইছিলে ডিজাইনটো, যিটো 1931 চনত এইখন তৈয়াৰ কৰা হৈছিল ইণ্ডিয়া গেট। তো ইয়াত ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত যিবিলাক ব্ৰিটিছ ভাৰতীয় সৈনিক যিসকল শ্বহীদ হৈছিলে, তেওঁলোকৰ স্মৰণত ইণ্ডিয়া গেট বনোৱা হৈছিল। আৰু তেওঁলোকৰ নাম ইণ্ডিয়া গেটৰ এই ওপৰত খোদিত কৰা আছে। প্ৰায় 13,000তকৈ বেছি সৈনিকৰ নাম, 13,000তকৈ অধিক হ'ব, তেওঁলোকৰ নাম ইয়াত খোদিত কৰা আছে। দেখাই দিছোঁ ইণ্ডিয়া গেট ইয়াত। যেতিয়া লাইটিং হয় তেতিয়া বেছি ভাল লাগে, এই পৰিৱেশটো বহুত বেছি ভাল লাগে। আৰু ৰিপাব্লিক ডে টাইমত, যেতিয়া ৰিপাব্লিক ডে অৰ্থাৎ গণতন্ত্ৰ দিৱসত ইয়াত ৰিপাব্লিক ডে পেৰেড হয়, ভাল লাগে তেতিয়া। যিহেতু আপোনালোকে নিউজ চেনেলত দেখেই এইবিলাক। তো ইয়াত এতিয়া বহুত ভিৰ, ভালদৰে ভিতৰলৈ সোমাব নাপালোঁ, দেখাব নোৱাৰিলোঁ। আৰু ইয়াত বীৰ শ্বহীদ জৱানসকলক যিসকলক তেওঁলোকক সোঁৱৰণি কৰি এটা মেমৰিজ আছে। মানে তেওঁলোকক একুৰা চাৰিওফালে জুই জ্বলি থাকে আৰু মাজত এটা ৰাইফল ৰিভাৰ্ছ ডাইৰেকশ্যনত থাকে, উল্টা হৈ থাকে। আৰু তাত এটা কেপ থাকে ওপৰত, যিটো সৈনিকসকলে যুদ্ধ যাওঁতে ব্যৱহাৰ কৰে কেপটো, আৰু ৰাইফল থাকে। তো তাৰ ছাইডত চাৰিকুৰা জুই জ্বলি থাকে। তো তেওঁলোকক সোঁৱৰি ইণ্ডিয়া গেটৰ যিটো আপোনালোকে মধ্যভাগটো দেখিছে খালী, তাৰ তলৰ ডোখৰত থাকে আৰু পহৰা দি থাকে জৱানসকলে। ত' এয়া আজি দেখালোঁ আপোনালোকক। আৰু এই চৌপাশটো আৰু এবাৰ দেখাই দিছোঁ। এতিয়া আমি লাহেকৈ যামগৈ ক'ৰবাত আইচক্ৰীম কিবা খাব লাগিব। আইচক্ৰীম খাম আৰু এতিয়া লাহেকৈ যামগৈ। এতিয়া বাইকখন ধৰি লওঁ। ত' এতিয়া লাহেকৈ যাম। ইণ্ডিয়া গেটৰ এইফালে ৰাজপথত, ইণ্ডিয়া গেটৰ ফ্ৰণ্টৰ ৰাজপথত এতিয়া দেৱাশিষৰ লগত গৈ আছোঁ। দেৱাশিষ আৰু এয়া মানুহ চাওক ইয়াত কিমান ভিৰ হৈছে। ইয়াত ইভিনিঙৰ টাইমত গধূলি সকলোৱে ফুৰিব আহিছে। ইয়াত ভিৰ হৈছে, দেখাই দিছোঁ ইয়াত মানুহৰ কিমান। এইফালে পাৰ্কতো মানুহ এয়া, আৰু দোকানবিলাক আছে ইয়াত দেখাই দিছোঁ। এয়া ভাল লাগিলে, ইভিনিং টাইমটো ফ্ৰেছ হৈ আহিলে, ধুনীয়া লাগিলে। দুইটা গুচি আহিলোঁ এইফালে ফুৰিবলৈ। এয়া এতিয়া কিবা এটা খামগৈ। তো আছে নাজানো নহয় কিয় ধৰিছে। অঁ গান এটা গাই দিয়ে এতিয়া, কিবা গান এটা গাই দিয়ে। আয়া ওলাই আছে ইণ্ডিয়া গেটৰ ফ্ৰণ্টে এইফালে ৰাষ্ট্ৰপতি ভৱন বহুত দূৰত আছে, ভালদৰে দেখাব পৰা নাই। এয়া অলপ জুম কৰি দিছোঁ। এয়া ৰাষ্ট্ৰপতি ভৱন এইফালে ওলাই আছে। আজি কাতি বিহু যদিও এতিয়া ঘৰ যাব নাই, আগেই গৈ আহিলোঁ ঘৰৰ ছুটীত। এতিয়া কাতি বিহু যদিও এতিয়া ফুৰিব ওলাই আহিলোঁ লগৰটো সৈতে, ভাল লাগিছে। আপোনালোকে অসমত আছে, কাতি বিহু ঘৰত আছে, বুট মাহ খাওক আৰু এনজয় কৰক আৰু কাতি বিহু। মাছ খাওক, মাংস খাওক, গাহৰি লাই খাওক, চব খাওক। আৰু বুট মাহ খাওক, তুলসী তলে গৈ কি যে দিন আছিলে সৰুতে সেইবিলাক। সঁচাকৈ পলিথিনৰ টোপোলা লৈ মাৰ লগত, দেউতাৰ লগত, আইতাৰ লগত ঘৰে গৈ বুট মাহ খাইছিলোঁগৈ। নাৰিকলকেইডোখৰ বেছি বিচাৰোঁ মই, বুট মাহক ইমান খক নাই মোৰ, নাৰিকলকেইডোখৰ বেছি খক। এতিয়াও নাৰিকল খাবলৈ পালে একদম পাগল আৰু। চ' নেক্সট বিহুত গৈ আছোঁ, বহাগ বিহুত যাম ঘৰলৈ। মাঘৰ বিহুতো যাব নোৱাৰিম চাগে, যদি পাৰোঁ যাম, নহ'লে একেবাৰে বহাগ বিহুতে যাম। পিঠা খামগৈ, তিল পিঠা, তেল পিঠা, ঘিলা পিঠা, নাঙল ধোৱা পিঠা, চব দবাই দিমগৈ আৰু। আপোনালোকে খাওক এতিয়া ভালদৰে, বিহুটো ভালদৰে পাতক। সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা যাচিলোঁ। ভালদৰে সকলোৰে ভাল হওক। যদিও কাতি বিহু কঙালী, হ'লেও শুভেচ্ছা দিছোঁ। সকলোৱে ভাল হওক আৰু ভালদৰে খেতি বাতিও ভাল হওক মানুহৰ। খেতি বাতি ভালকৈ চপাওক, সোণগুটি চপাওক, মৰণা মাৰক, ধান আনক ভঁৰাললৈ, চব ভালকৈ থাকক, নদন বদন হৈ থাকক ঘৰবোৰ সকলোলৈ।
মুঠতে অসম সদায় জিন্দাবাদ অসম সদায় ভাল হৈ থাকক আমি ইয়াত আছোঁ আৰু গৈ আছোঁ অসমলৈ এদিনৰ পিছত ঘৰত গৈ আছোঁ জয় অসম দেৱাশিষ জয় অসম सारे जहां से अच्छा हिंदुस्तां हमारा हम बुलबुले हैं इसकी ये दिलस्ता हमारा हमारा सारे जहां से अच्छा এতিয়া উভতি আহিছোঁ ইণ্ডিয়া গেটৰ ওপৰত লাইট জ্বলিলে দেখাই দিছোঁ এয়া চাওক ভাৰতৰ জাতীয় পতাকাখন ধুনীয়াকৈ ওলাই গৈছে আপোনালোকে দেখিব পাইছে অলপ জুম কৰি দেখাই দিছোঁ ৰ'ব এয়া ওপৰত গেৰুৱা মাজত শুকুলা তলত শ্যামল ধুনীয়াকৈ ইণ্ডিয়া ফ্লেগখন ধুনীয়াকৈ দেখা পোৱা গৈছে এয়া তিনিটা ৰং ওলাই গৈছে এতিয়া ভাল লাগিছে পৰিৱেশটো লাইটিং হৈ গ'ল পূৰা এয়া চাওক আৰু এতিয়া আমি উভতি গৈছোঁ গধূলি হ'ল আমি এতিয়া উভতি গৈ থাকোঁ চ' এয়া চাওক ধুনীয়া লাগিছে এয়া পৰিৱেশটো ছাইডৰ চৌপাশটো এয়া চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'লৈ লাইক কৰি দিব আৰু ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো থেংক ইউ